সরকারখন ঘুমাই আছে রাজাই গোটেই পুলিচ বাহিনী হাতৰ মুঠি ধৰাই দিছে কিডাল কৰিব একো দান নাথাকে ৰাজাক যদি এইটো কোনোবাই এঘাত কৰে নহয় তাক চাৰা উৰুৱাই দিয়ে পুলিচ বিদেশ পড়াশোনা করি আজিয়াই যাব লাগিব মই কথা আছে না দেখা নাই স্যার বেইমান হতে সিন্ডিকেট রাজত্ব কৰি আছে মাছৰ বজাৰ পাচলিৰ বজাৰ কিমান ভাল কালেকচন কৰে খাই আৰু এই ট্ৰাকৰ সিন্ডিকেটটো সোনকালে মোক লাগিব কিন্তু এই ট্ৰাকৰ সিন্ডিকেটটো মন্ত্ৰী ৰাখি থতে চাই মন্ত্ৰী আৰে মাৰ গুলি আৰে হেতি মন্ত্ৰী দেৱানৰ দেৱানগৰ বাদ দে গুলি মাৰ কিহত আহো বহ বিদেশ আমাৰ এতিয়া বাহিৰলৈ ৰাজা তুমি যে আজি মোক ব্যৱহাৰ কণ্টেক্ট নকৰিলা কিন্তু মোৰ ফোনটো অফেই তুমি সম্ভৱ ৰাতি অলপ আজি বেছিকে ধৰিলা আপোনাৰ কি খবৰ আছে সেইটো ৰাজা তোমাৰ মা ঘৰত নাই নেকি সেইটো কথা শুনিবলৈ আপুনি কি ঘৰ পালেহি না ৰাজা এই তোমাৰ মাজনী বৰ এটা চেকা নাই মানে বৰ অকল এই মোৰ কথাবোৰ তেওঁ বৰ বেয়াকৈ লয় আৰু বেলেগ কিবা আপোনাৰ আছে ৰাজা তুমি আজি মোক এবাৰ কণ্টেক্ট নকৰি কিন্তু মই তোমাক ৰিং কৰিছিলো কিন্তু তোমাৰ মোবাইলটো চুইচ অফ মই আপোনাক কৈছোৱেই মোৰ দিনটো ফোনটো অফ আছিল কাৰণ মই শুই আছিলোঁ কিন্তু এই কিয় তোমাৰ কিবা গা বেয়া হৈছে নেকি সেইটো মোৰ অলপ ব্যক্তিগত কথা আৰে ৰাজা তোমাৰ আজি কিমান খং উঠি আছে নেকি মোৰ মনটো ভাল লগা নাই ৰাজা তোমাৰ কি হৈছে তুমিতো মোক ঘূৰি ক'ব পাৰা মোৰ কি হৈছে ছাৰ মই নিজে একো বুজিব পৰা নাই মই নিজে একো ধৰিব পৰা নাই হঠাৎ মোৰ কিয় মনটো গৰম হৈ উঠে মই ছাৰ ভাবিয়ে পোৱা নাই যেতিয়াই যিফালে চকুৰাই সকলোফালে দেখো মাথো ৰঙা ৰঙা তেজ তেজৰ ৰঙা ৰঙা মানুহৰ কিছুমান চিৎকাৰ আৰু মোৰ চিঞৰি বহুত দুখ দিছো ভাঙি টান পাত কৰি দিছিলো ৰাজা সেইটোৱেই তোমালোকৰ মানুহ ইমান দুৰ্বল হ'লে এই সমাজত কেতিয়াও প্ৰতিষ্ঠিত হ'ব নোৱাৰে তুমি এদিন মোক কৈছিলা তোমাক প্ৰচুৰ ধন সম্পত্তি লাগে তোমাকতো পাৱাৰ লাগে মই তোমাক সা সম্পত্তি সৰ্বত মুকলি কৰি দিছো ক্ষমতা সৰ্বত তুমি দিছে ভাল আহিলে টকা সৰ্বত মুকলি কৰি দিছে ক্ষমতা দিছে পাৱাৰ দিছে তথাপিও দেখোন মই ৰাজা তোমাৰ ধনী জয়াক এজন উপযুক্ত পাত্ৰলৈ দিয়া নিদিয়া বিচাৰিম তাইক তুমি সুখত নাৰাখা কিয় নাৰাখিম এই তুমি তোমাৰ মাৰাক সুখত নাৰাখা মা মোৰ মায়ে মোৰ পৰা টকা নিবিচাৰে ভাবো যে মই সেই টকা ঘটিছো কিয় কাৰ কাৰণে ঘটিছো কাৰ ভৱিষ্যতৰ কাৰণে ঘটিছো এইটোৱেই তোমালোকৰ ভুল পৰিস্থিতিৰ মাজত মানুহৰ জীৱন নিৰ্ভৰ কৰে সময় হওক এদিন দেখিবা তোমাৰ মাৰা
তোমাৰ কাষ চাপিবলৈ বাধ্য হৈছে আপুনি ঠিকেই কৈছে ডক্টৰ এদিন মই ৰাজাৰ ওচৰলৈ যাবলৈ বাধ্য হ'ম কথাষাৰ আপুনি এই কৈছে হয় আপোনাকেই কৈছো আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰো এই বৌ আপুনি প্ৰশ্নটো মোক অনলাইন কৰিব নেকি নহয়